সেই গাইছ আজি মানে যাই আছোঁ নাৰা কাটপে মানে যিহেতু গৰু চৰু থকা মানে এইগিলা নাৰা চাৰা কাটি থাকিব লাগিব আৰু এতিয়া মানে য'তে ত'তে ধানগিলা কাটা নাই কিন্তু কিছুমান জেগাত কাটছি সেইকাৰণে ভাবিলোঁ চাই যাওক বা যদি কাটছি কেইদিনমান লৈ যাব পাৰিম আৰু সেইকাৰণে আহি গ'লোঁ আৰু এই বঢ়িয়া ৰাস্তাটোৰ মাজে মাজে যাই আছোঁ কি মজা লাগছে মানে চাৰু চাৰু হয় ধান এইফালে মাজেৰে সেই ৰাস্তাটো আৰু মানে তাতে ধানকেইটা ধান কাটছি আৰু মই এতিয়া ইয়াৰ পৰা তাকে যাব লাগিব কিন্তু ইয়াৰ পৰা যাব ইচ্ছা নাছিল কিন্তু আহি গ'লোঁ আৰু পকা ধানৰ মাজে মাজে যাই আছোঁ। পকা ধানৰ মাজে মাজে সৰু সৰু আলিও সৰু সৰু আলি পকা ধানৰ মাজে মাজে সৰু সৰু আলিও সৰু সৰু আলি আলিত পৰি গীত জোৰে আৰু এফালে মানে খুৰাহঁতো মানে নাৰা কাটি আছে মানে ইয়াতে মানে নাৰাটো কাটব লাগিলে হ'লে ধান চাৰডাল মানে নিজে কাটি ল'ব লাগিব ধান কাটি কেনে নাৰা কাটব লাগিব আৰু সেইকাৰণে মই কেইডাল ধান কাটি কেনে নাৰা চাৰডাল কাটি ল'লোঁ আৰু নাৰাকেইডাল কাটি কেনে অলপ ৰাস্তাৰ পৰা আহিলোঁ মানে অলপ জিৰালোঁ যিহেতু বহুত গৰম আৰু মই এতিয়া ঘৰত যাওঁ তহঁতক লগ পাম নেক্সট